Students, I shall start with the second lecture of my discussion on p block elements. আজি আমি প্ৰথমেই start কৰিম electronegativity of group 15 elements. এতিয়া যেতিয়া আমি প্ৰথম শব্দটো কৈছো electronegativity মানে তোমালোকে কি বুজি পোৱা definition wise যদি কওঁ electronegativity মানে হৈছে the tendency of an element to pull the shared pair of electrons towards itself is known as electronegativity. অসমীয়াত ক'ব গ'লে তুমি এই পাৰ্টিকুলাৰ মলিকিউলটো যে দেখিছা এমোনিয়া ইয়াতে চোৱা যেতিয়া মই এমোনিয়া বুলি কৈছো এমোনিয়াৰ শেপটো হৈছে পিৰামিডাল with 3 bond pairs মানে না তিনটা bond pair আছে এটা lone pair of electron আছে এতিয়া আমাৰ এন্টায়াৰ পিৰিয়ডিক টেবলখনত আটাইতকৈ ইলেক্ট্ৰোনেগেটিভ এলিমেন্টটো হৈছে ফ্লোৰিন ফলোড বাই অক্সিজেন তাৰ পিছত নাইট্ৰজেন তোমালকে মনত ৰাখিবা আমাৰ যেনেকৈ সিলিং ফেনখন ফেন সিমিলাৰলি ইয়াতে আমি ফন বুলি মনত ৰাখো হ'ব সবতকে ইলেক্ট্ৰোনেগেটিভ এলিমেন্টটো হ'ব ফ্লোৰিন ফলোড বাই অক্সিজেন তাৰ পিছত নাইট্ৰজেন এতিয়া এই পাৰ্টিকুলাৰ এলিমেন্ট কেটা যেতিয়া এটা মলিকিউল বা কম্পাউণ্ডত থাকে হিয়তৰ ইউনিক প্ৰপাৰ্টিটো হৈছে কি দে আৰ নেভাৰ হ্যাপি উইথ देयर ওন শেয়াৰ অফ ইলেক্ট্ৰন এই পাৰ্টিকুলাৰ বন্ডটো যোনটো ফৰ্ম কৰিছে ইলেক্ট্ৰনছ কেটাই হেতুক আমি কওঁ bond pair of electrons, right? All of you know that. ইয়াতে এই পাৰ্টিকুলাৰ বন্ডটোকো আমি কওঁ ইলেক্ট্ৰন যোনকেইটা কনষ্টিটিউট হৈছে বন্ড পেয়াৰ অফ ইলেক্ট্ৰন এইটো হৈছে বন্ড পেয়াৰ অফ ইলেক্ট্ৰন হয়নে আনহাতে যোনকেইটা ইলেক্ট্ৰন তোমাৰ দে ডু নট পাৰ্টিচিপেট ইন বন্ড ফৰ্মেশ্যন সিহঁতক আমি কম লোন পেয়াৰ অফ ইলেক্ট্ৰনছ হয়নে এতিয়া নাইট্ৰজেন এটমৰ ওপৰত এটা লোন পেয়াৰ আছে এণ্ড ইট ইজ সাৰাউণ্ডেড বাই 3 বন্ড পেয়াৰ্ছ হাউএভাৰ since মই কৈছো পিৰিয়ডিক টেবলত নাইট্ৰজেনো ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ হাৰিত পৰে তাৰ বাবে কি হ'ব নাইট্ৰজেনে সদায় বিচাৰে এই যে বন্ড পেয়াৰ অফ ইলেক্ট্ৰন দুটা one from the nitrogen side the other from the hydrogen side মানে নাই so নাইট্ৰজেনৰ সদায় টেন্ডেন্সি থাকে to pull this shared pair towards hydrogen যোনটো হাইড্ৰোজেনৰ ওচৰত আছে সেই ইলেক্ট্ৰনটো নিজৰ ফালে টানা so মই এৰোটো সো কেনেকৈ পইণ্ট কৰিছো towards nitrogen again yateo hobo this bond pair will move towards nitrogen as a result ami ki boli ko paru ki ei electron density to nitrogen or sorot besi thakibo so ami ki boli dekha paru nitrogen is delta negative tar mane tar khub besi electron negativity character thake so junbur elementor eneke bond pair of electrons nijor phale tani nia ক্ষমতা থাকে ইহতকে আমি কও ইলেক্ট্ৰোনেগেটিভ বুলি similarly water molecule to ami dekhisa it has a bent shape ba v shape hone nai 104.5 bond angle hoy ei duta hoise amar bond pair duta ase lone pair oxygen ako eke moi dekhaisu electronegative hoy jetia oxygen electronegative hobo tar mane ami ki kom ki oxygen e ei shared pair of electrons constituted by the hydrogen and the oxygen atom will be more in the direction of oxygen atom hobo so jetia ei electron keta move koribo towards oxygen atom tar mane ami ki kom oxygen atom has a higher concentration of electrons so taku ami kom ki it is electronegative etu hoise amar electronegativity definition prothom kotha মানে নাই ইলেক্ট্ৰোনেগেটিভিটি মানে হৈছে যিকোনো এলিমেন্ট এটাই যেতিয়া তাৰ শেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰনছ টু আন এটা এলিমেন্টৰ লগত থাকা নিজৰ ফালে টানিব চেষ্টা কৰে হেতুকে আমি ইলেক্ট্ৰোনেগেটিভিটি বুলি কওঁ হ'ব এতিয়া গ্ৰুপ 15 এলিমেন্টছৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে ইলেক্ট্ৰোনেগেটিভিটি যেতিয়া তুমি গ্ৰুপটোৰ তললৈ নামি যোৱা নাইট্ৰজেনৰ পৰা বিস্মাতলৈ ইলেক্ট্ৰোনেগেটিভিটিটো কমি যায় হ'ব মাইন্ডেড মই কৈছো ইট ডিক্ৰিজেস ডাউন দ্য গ্ৰুপ নাও why does it decrease down the group আগৰ ক্লাছত মই তোমালোকক দেখাইছো that electronic configuration যদি আমি লিখো তেতিয়া তোমালোকে দেখিছা নাইট্ৰজেনৰ ক্ষেত্ৰত it has a smallest size whereas বিস্মাতৰ ক্ষেত্ৰত it has the largest size যেতিয়া নাইট্ৰজেনৰ সাইজ আটাইতকৈ সৰু তাৰ মানে কি তাৰ নিউক্লিয়াছটোই সদায় it will try to pull electrons right so that means it is the most electronegative তাৰ electronegativity character to বেছি bismuth or jetia tumi dekhisa the atomic size of bismuth is so big tar mane so many orbitals in between 1s or start kori 6p3 loike so many orbitals in between yes so as a result ki hoy ki bismuth or jetia atomic size to dangor nucleus toi juntu nucleus ase he nucleus to bahirot thaka electron to tanibor khomota to
ক্ৰমান্বয়ে কমি যায় সো আমি কি বুলি লিখিম কি ইলেক্ট্ৰোনেগেটিভিটি অফ গ্ৰুপ 15 এলিমেন্টস will decrease down the group তাৰ মানে আমি কি কম ইয়াতে মই অৰ্ডাৰটো তোমালোকক দি দিছো ইয়াতে চোৱা ইলেক্ট্ৰোনেগেটিভিটি সবতকৈ বেছি হ'ব কাৰ আমাৰ নাইট্ৰজেনৰ বিকজ I repeat again নাইট্ৰজেনৰ সাইজটো সৰু ফসফৰাছ ফলো কৰিব আৰ্ছেনিক এন্টিমনি বিসমাথ হ'ব এতিয়া যেতিয়া আমি ইলেক্ট্ৰোনেগেটিভিটিৰ কথা কৈছো লগতে আমি আৰু দুটা প্ৰপাৰ্টিৰ কথা ক'ব পাৰো এটা হৈছে মেটালিক প্ৰপাৰ্টি আনটো হৈছে নন মেটালিক প্ৰপাৰ্টি হ'ব এতিয়া যেতিয়া আমি পিৰিয়ডিক এই পাৰ্টিকুলাৰ এলিমেন্টস কেটা চাইছো তোমালকে জানা নাইট্ৰজেন ইজ আ নন মেটাল আ গ্যাস ফসফৰাছ ইজ অলসো আ নন মেটাল হনে নাই আৰ্ছেনিক এন্ড antimony are both metalloids and bismuth is a perfect example of a metal হনে নাই এতিয়া যেতিয়া আমি দেখিছো কি সাইজ আটাইতকৈ সৰু নাইট্ৰজেনৰ তাৰ মানে তাৰ ইলেক্ট্ৰোনেগেটিভিটি আটাইতকৈ বেছি অৰ্থাৎ আমি ক'ব পাৰো তাৰ নন মেটালিক ক্যাৰেক্টাৰ আটাইতকৈ বেছি হনে নাই আৰু যদি মই উলুটা ভাবে কওঁ তেতিয়া কি বুলি কম কি নাইট্ৰজেনৰ মেটালিক প্ৰপাৰ্টি আটাইতকৈ কম বুজি পাইছানে do you follow what I'm trying to say looking at bismuth you can say that it is the perfect example of a metal however on the other hand non metallic property bismuthৰ ক্ষেত্ৰত 0 হনে নাই কিয় কাৰণ metals বুলি আমি কাক কওঁ আমি তোমাৰে ক্লাস 9 তে পঢ়িছা metals বুলি আমি কাক কওঁ metals are those species or substances which have the tendency to always what donate electrons metals এ সদায় ইলেক্ট্ৰন দি ভাল পায় আর নন মেটালে কি কৰি ভাল পায় নন মেটালস অলওয়েজ লাইক টু টেক দ্য অপৰচুনিটি অফ গ্র্যাবিং ইলেক্ট্ৰনস মানে নাই সো তুমি আকৌ একে ইলেক্ট্ৰনিক কনফিগাৰেশনটো চালে দেখিবা কি নাইট্ৰজেনে ইলেক্ট্ৰন এৰি দিব নে লব কোৱাচোন নাইট্ৰজেনৰ সাইজটো ইমান সৰু সো ইট উইল অলওয়েজ গ্র্যাব ইলেক্ট্ৰন accept electron why because in order to achieve noble gas configuration plus tar size to horo so ami ki kom nitrogen to non metallic right metals কেতিয়াও নহয় নাইট্ৰজেন কাৰণ হি ইলেক্ট্ৰন এৰি দিবই নোৱাৰে নিউক্লিয়াছটো ইমান সৰু ইলেক্ট্ৰনটো ধৰি ৰাখিছে তাৰ পাছত বিসমাথৰ লগ ক্ষেত্ৰত মই যোনটো কৈছো বিসমাথত তুমি দেখিছা the size is so vast right so যদি ইয়াৰ পৰা মই এটা ইলেক্ট্ৰন উলিয়াই আনিব চেষ্টা কৰো that can happen very easily in comparison to nitrogen so আমি কি কম bismuth is an example of a metal however bismuth a non metallic property দেখুৱাবনে non metals আমি কাক কওঁ জুনে ইলেক্ট্ৰন লৈ ভাল পায় কিন্তু bismuthৰ ক্ষেত্ৰত তুমি দেখিছা ইলেক্ট্ৰন জানো লব নলয় মানে না it has no tendency to accept an electron so bismuthৰ ক্ষেত্ৰত আমি কি কম it has no affinity of becoming a non metal well so এইটো পইণ্টত মই কি ডিসকাস কৰিলো we talked about electronegativity metallic character and non metallic character of group 15 elements